নমস্কাৰ, মই হিৰণ্য কুমাৰ নাথ চিপাঝাৰৰ ফ্লৰিকা নাৰ্চাৰীৰ পৰা আপোনালোকক আজি মই মেহগনি গছৰ বিষয়ে অকণমান ক'বলৈ লৈছোঁ। মেহগনি এটা কাঠ উৎপাদনকাৰী গছ। এইটো মেহগনি গছ। মেহগনি গছৰ বৈশিষ্ট্য হৈছে যে ইয়াৰ কাঠ অতি মূল্যৱান। ই পোনে পোনে ওপৰলৈ বৰ ধুনীয়াকৈ যায় আৰু বহুত ডাঙৰ হয়। ইয়াৰ মোটামুটি 20 বছৰ সময় আপুনি ইয়াৰ কাৰণে অপেক্ষা কৰিব লাগিব কাঠ পাবৰ কাৰণে। আৰু কোনোবাই কয় 15 বছৰ 10 বছৰ, এইবিলাক মিছা কথা। আপুনি 20 বছৰ ৰখিব লাগিব, তেতিয়া ইয়াৰ কাঠ মেচিয়ৰ্ড হ'ব, একেবাৰে ৰঙা হয়, চন্দনৰ নিচিনা ৰঙা পুলি পাব। আৰু ইয়াক ৰোৱাৰ প্ৰণালী সম্পৰ্কে মই কৈছোঁ যে 2 ফুট 10 আৰু 2 ফুট বহল গাঁত কৰি গোবৰৰ লগত মিক্স কৰি সেইটো গাঁতত ৰুই দিব। এতিয়া ইয়াৰ ব্যৱধান 8 ফুট 10 ফুট হ'লে ভাল। এই পুলিবিলাক এতিয়া এইটো পুলি 3 ফুট ওখ আছে। আমি প্ৰত্যেক গ্ৰাহকক ইয়াৰ প্ৰতিপালন কেনেকৈ কৰে সেই বিষয়ে আমি কিনাৰ সময়ত শিকাই দিওঁ আৰু সেইমতে তেওঁলোকে সেইখিনি অনুসৰণ কৰি ভাল ফল পাইছে। এতিয়া আপোনালোকক মই কৈছোঁ যে মেহগনি গছৰ খেতি কৰক। ইয়াৰ কি লাভালাভ আছে, যে ইয়াৰ 1 নম্বৰতে হৈছে যে ইয়াৰ কাঠ অতি মূল্যৱান। আমি যদি বিচাৰ কৰি চাওঁ, বৰ্তমান বজাৰতো ইয়াৰ বোধহয় 1 CFT কাঠৰ দাম 6-7 হাজাৰ টকা হ'ব। আৰু ইয়াৰ ফাৰ্নিচাৰ হয়, খুব মূল্যৱান ফাৰ্নিচাৰ হয়। আপোনালোকক ফাৰ্নিচাৰবিলাক চালে দেখিব যে ইয়াৰ ৰঙা কাঠৰ সুন্দৰ ফিনিচিং হয়, ধুনীয়া ফাৰ্নিচাৰবিলাক হয়। ইয়াৰ মানে তাৰ পলিচ কৰিবলৈ খুব ভাল। এতিয়া এই মেহগনি গছৰ ডাঙৰ আজি কেইদিনমান আগতে ৰোৱা গছ পুলি আপোনালোকক মই দেখুৱাবলৈ লৈছোঁ। কিন্তু দেখুৱাই দিলে আপোনালোকে গম পাব। আজি প্ৰায় 7-8 বছৰ আগতে ৰোৱা গছ এতিয়া বহুতখিনি ডাঙৰ হৈছে। কিন্তু ডাঙৰ হ'লে কি হ'ব, যে গছটোৰ কাঠটো মেচিয়ৰ্ড হ'বলৈ তাক নিৰ্দিষ্ট সময়টোৰ প্ৰয়োজন হ'ব। আৰু ইয়াক ৰুলে আপোনাৰ যেনেকৈ চেগুন গছ ৰুলে মাটিবিলাক নষ্ট কৰি দিয়ে চেগুন গছে, কিন্তু এইটো গছে তেনেকুৱা নকৰে। ইয়াৰ পাত বিষাক্ত নহয়, ইয়াৰ পাত পৰিলে মাটি নষ্ট হৈ নাযায়। গতিকে মেহগনি গছ ৰুব লাগে। তাত অৱশ্যে চেগুনৰ বিষয়ে ক'লোঁ কি, চেগুন গছটো যিবিলাক পৰিত্যক্ত ঠাই, পাহাৰুৱা ঠাই, কোনো কামত নালাগে খেতি বাতি, সেইবিলাকত ৰুব পাৰে। মানে চেগুনৰ পাত বেলেগৰ পথাৰত পৰিলেও অনিষ্ট কৰে, গতিকে আপুনি অপকীয়াকৈ বেলেগক অনিষ্ট কৰাও হৈ যায়। গতিকে চেগুন ৰোৱাতকৈ মেহগনি ৰোৱক, আপোনাৰ লাভ হ'ব। আৰু দামো কম, বেছি দাম নহয় এইবিলাক পুলিৰ। আৰু ইয়াতকৈ ডাঙৰ পুলি লাগিলে ইয়াতকৈ ডাঙৰো পাব। যদি কাৰোবাক লাগে ইমান ডাঙৰ পুলি, চাওক এইবিলাক ডাঙৰ পুলি 5 ফুট 6 ফুট 4.5 ফুট এনেকুৱা চাইজৰ পুলিও পাব। ইয়াৰ আন এটা সুবিধা হৈছে মেহগনি গছ সামান্য পানী উঠিলেও ই নমৰে। কেইবাদিনো যদি পানী উঠি থাকে, যিবিলাক বানপানী হোৱাৰ সম্ভাৱনা থকা ঠাই, সেইবিলাকত সাধাৰণতে পুলিবিলাক ৰুলে মৰি যায়। কিন্তু ইয়াতে 1 দিন 2 দিন 3 দিন 4 দিন পানী উঠি থাকিলে এই পুলিটো নমৰে। আৰু ইয়াকো মই দেখিছোঁ যে বানপানী কেইদিনমান ইয়াৰ ওপৰত উঠি আছে, পানীত ডুব গৈ আছে, তথাপিও মৰা নাই। গতিকে এইটো পুলি সহজতে ৰুই পেলাই আপোনালোকে লাভৱান হ'ব পাৰে। আপোনাৰ যিবিলাক মাটিত বেলেগ খেতি নাই, কেৱল গছ পুলিয়ে ৰুম বুলি ভাবিছে, তাত মেহগনি ৰুব, বহুত লাভ হ'ব। একোডাল গছত আপুনি 20 বছৰ পিছত হয়তো 2.5 লাখ টকা 2 লাখ টকা 3 লাখ টকা পৰ্যন্ত পাব পাৰে। কাৰণ এই কাঠৰ দাম তেতিয়াতো আৰু বহুত বেছি হ'ব। মই আজি ৰেটটোহে কৈছোঁ, তেতিয়া 20 বছৰ পিছত এইটো মূল্যটো হয়তো বহুত বেছি হ'ব। গতিকে আপোনালোকক মই অনুৰোধ কৰিছোঁ, বেলেগ কাঠ ৰোৱাতকৈ মেহগনি কাঠ ৰুলে বেছি লাভৱান হ'ব। আৰু অসমৰ প্ৰায় সকলো ঠাইতে মেহগনি গছটো সুন্দৰকৈ বাঢ়ে। এয়া আজি প্ৰায় 6-7 বছৰ আগতে ৰোৱা মেহগনি গছ। আমাৰ ফ্লৰিকা নাৰ্চাৰীৰ পৰা এয়া আজবিদুল হক সাতখলি তেখেতে আনি ৰুইছিল। আৰু এতিয়া আমি চাইছোঁ যে মেহগনি গছ 6-7 বছৰত যথেষ্ট ডাঙৰ হৈছে। আৰু ডাঙৰ হ'লেও ইয়াৰ বয়স হোৱা নাই, বয়স হ'ব লাগিব। আৰু ডাঙৰ হ'লেতো আৰু বহুত ডাঙৰ হ'ব। 20 বছৰ পিছত কাটিবলৈ মেচিয়ৰ্ড হ'ব। এই পৈণত কাঠ হিচাপে তেতিয়া বিক্ৰী কৰিব পৰা যাব আৰু যথেষ্ট ভেলু পোৱা যাব। এতিয়া মই গছডালৰ আপোনাক দেখুৱাব খুজিছোঁ যে তেখেতে বহুত ঘনকৈ লগাইছে। এটাৰ মাজত বোধহয় 5 ফুটহে আছে, আচলতে 7 ফুট 8 ফুট থাকিব লাগে, কিন্তু তেখেতৰ ইমান বেছি মাটি নাই, গতিকে ঘনকৈ লগাই দিছে। ঘনকৈ লগোৱাৰ স্বত্তেও কিন্তু যথেষ্ট ডাঙৰ হৈছে। আৰু ইয়াৰ বৈশিষ্ট্য হৈছে যে ই একেবাৰে পোনকৈ
যেন টেলিগ্ৰাফৰ পোষ্ট বা ইলেক্ট্ৰিকৰ পোষ্ট গৈছে তেনেকুৱা ধৰণে গৈছে। কোনো বিশেষ ঠাল ঠেং বুলিও নাই, ঠাল ঠেংবোৰ আচলতে কাটি দিব লাগিছিল, কাটি দিলে আৰু বেছি ধুনীয়া হ'ব। গতিকে আপোনালোকক আমি ক'বলৈ বিচাৰিছোঁ যাতে আপোনালোকে এই খেতিটো কৰক। মেহগনি খেতি কৰিলে ইয়াৰ পাৰ্শ্ব প্ৰতিক্ৰিয়া একেবাৰে নাই। পাৰ্শ্ব প্ৰতিক্ৰিয়া মানে যেনেকৈ বেলেগ গছত চেগুনৰ ডাঙৰ ডাঙৰ পাত পৰি পেলাই, বিষাক্ত পাত পৰি পেলাই পুখুৰী বা অন্যান্য খেতি পথাৰ ধ্বংস কৰে, এইটোৱে তেনেকৈ একো নকৰে। ইয়াৰ পাত চিধা চিধি সাৰ হ'ব, এইটো অনিষ্ট একো নকৰে। গতিকে এইটো আজমিদুল খেতিটো লৈ পেলাই সুখী নে? মই একেবাৰে সুখী, একেবাৰে সুখী। ইমান কম মানে ডাঙৰ হ'ব বা ইমান ধুনীয়া হ'ব ভবা নাছিলোঁ। আচ্ছা আচ্ছা। প্ৰথম একেষাৰে কামটো কৰিছিলোঁ যদিও সস্তানতে এটা আছিল, কিন্তু এতিয়া মই গম পাইছোঁ এইটো আচলতে কৰিবলৈ কম ঠাইত কম দিনত এটা ভাল ফল পাম। এইটো এতিয়া আমাৰ 6 বছৰত যেনিবা এইটো মোটামুটি যদি আমি ইয়াৰ ব্যাসটো চাওঁ, ব্যাস হিচাপে এতিয়া মোটামুটি 10 ইঞ্চি হৈছে 6 বছৰত। গতিকে এইটো 20 বছৰত এইটো মই ভাবোঁ যে 1.5 ফুট মানৰ ব্যাসৰ হ'ব বা 2 ফুটো হ'ব পাৰে। তেতিয়া যথেষ্টখিনি কাঠ পোৱা যাব। ইয়াত মানে অন্ততঃ 20 বছৰৰ ভিতৰত 30 CFT কাঠ হয়তো উৎপাদন হ'ব। আৰু একেবাৰে সলসলীয়া পোন, কোনো ভাজ ভুজ নাই। গতিকে ইয়াতে কাঠৰ কুণ্ডাটো ধুনীয়াকৈ ওলাব। গতিকে গড় হিচাপত ইয়াতে 30 CFT কাঠ ওলাব বুলি আশা কৰিব পাৰি। 6 বছৰীয়া গছ, এইটো 6 বছৰীয়া গছ মোটামুটি আপোনাৰ 8 ইঞ্চি ব্যাসৰ গছ বৰ্তমান হৈছে। এই গছজোপা আপুনি ওপৰৰ ফালে চাওক, তলৰ পৰা ওপৰলৈ কেনেকুৱা এডাল সৰল ৰেখাৰ দৰে গৈছে। আৰু বহুত এতিয়া বোধহয় 30 ফুট ওখ হ'ব, 25ৰ পৰা 30 ফুট ওখ হৈছে। আৰু যেতিয়া ইয়াক কাটিব হ'ব তেতিয়ালৈকে ইয়াৰ পৰা যথেষ্ট কাঠ উৎপাদন হ'ব। গতিকে নিঃসন্দেহে এই কাঠৰ খেতি কৰিলে আপুনি লাভৱান হ'ব। ধন্যবাদ।